তো কি খবৰ আপোনালোকৰ? তো আজি আমি যাই আছোঁ আপোনাৰ গুৱাহাটীত। বহুত দিন ধৰি ভাবি আছিলোঁ এখন বাইক ল'ম বুলি, টাইম মিলাই কেনে যাব ওলাইছোঁ। আৰু চাওক বতৰো কি ধুনীয়া। তো কি বাইক লওঁ আপোনালোকে এতিয়া নকওঁ, বলক গম পাব, ভিডিঅ'টো চাই থাকক। একচুৱেলি বাইক বেলেগ কিনিব যাই আছিলোঁ, কিন্তু হৈ গ'ল বেলেগ। একচুৱেলি কথা কৈ আছে না, ভবা কথা নহয় সিধি, এইটো মোৰ লগত পূৰা হৈ গৈছে। তো যি নহওক, আনিম বুলি ভাবিছোঁ যাতে আনিমে, আজি ৰক্ষা নাই নাই কি কওক বোলে। তো আহি আমি ৰঙিয়া পালোঁ। ৰঙিয়াত দুজন মোৰ দোষ বহিব, পিক আপ কৰি লওঁ সিহঁতক, তাৰপিছত আমি গুৱাহাটীলৈ ৰাওনা হ'ম। তো বন্ধু দুজনক পিক আপ কৰিলোঁ। এইজন এটা বন্ধু, বাপৰে বাপ, ৰাতিটো টোপনি দিব নাই মোক দেই। তুমি বাইক ল'ব বুলি মোক ৰাতিটো টোপনি দিব নাই। ৰাতিপুৱা বনাই উৎসাহ নাই। ফাইনেলি আমি গৈ আছোঁ, গুৱাহাটী গৈ আছোঁ। খানাটো খামি, বাইকটো ল'মি, চবেই কৰি চাই থাকক, আপোনালোকে চাই থাকক। তো মই ফাইনেলি yezdi স্ক্ৰেম্বলাৰখন লৈ ল'লোঁ। তো আজি পূজা কৰি লওঁ বাইকখন, মন্দিৰত গৈ আছোঁ বৰ্তমান। তো বলকচোন। ओम वक्रतुंड महाकाय सूर्यकोटि समाप्रभा निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम शांति ब्रह्म शांति। মই yezdiৰে বাইকটো ল'লোঁ, আপোনালোকক মই নেক্সট ব্লগত জনাম। আৰু ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰি থৈ দিব।